আমাৰ ওপৰত যদি জাপি দিব বিচাৰিছে দমন কৰিব বিচাৰিছে এই কথাটো আমি প্ৰতিবাদ জনাই পেলাই চৰকাৰক আমি সদায় জনাই আহিছোঁ আমি সকীয়াই উঠিছোঁ আমাৰ আবেগ অনুভূতিৰ কথা আমি জনাইছোঁ তৎসত্ত্বেও অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰ যি মন্ত্ৰীগোট আছে এই মন্ত্ৰীগোটে কেবিনেটত এই প্ৰতিবেদনখন আনিছে আৰু আজি নহ'লে অহাকাইলৈ যোনটো 29 তাৰিখলৈকে আছে সেই কথাটো স্পষ্ট কৰিছে আজি আনিছে নে আমি নাজানো কিন্তু কথাটো হ'ল যে স্পষ্ট যোৱাকালি কেবিনেটৰ পিছত কোৱা হৈছে যে এই ভিডিঅ' মানে এই যে মানে প্ৰতিবেদন যি ৰিকমেণ্ডেশ্যন সেইটো এই বিধানসভাৰ আনিব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰে মানে প্ৰেৰণ কৰিব আমি এই কথাটো স্পষ্ট কৰিছোঁ জনজাতি আজি সংকটত এই সংকট কালত আমাৰ শেষ মুহূৰ্তত আমি আমাৰ যুঁজখন আমি চলাই যাম সম্পূৰ্ণভাৱে চলাই যাম আৰু আমি দাবী জনাইছোঁ এই যি ৰিকমেণ্ডেশ্যন এইটো ৰিভিউ কৰিব লাগে সেইটো উঠাই ল'ব লাগে আৰু এই কথাটো স্পষ্ট কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতিসকলক বিচাৰে না নাই তেওঁ জনজাতিসকলৰ আবেগ অনুভূতিক বিচাৰে না নাই এই কথাটোলৈ তেওঁ নজৰ দিব লাগে কাৰণ তেওঁলোকে কৈ আছে এই চৰকাৰটো জনজাতিসকলৰ চৰকাৰ জনজাতিক সদায় আমি সন্মান জনাই পেলাই এই চৰকাৰৰ নীতি আদৰ্শ আমি পালন কৰিছোঁ আৰু যদি নীতি পালন কৰিছে তেতিয়াহ'লে আজিৰ সময়ত জনজাতিক নিষেধ কৰা যে 3টা জনগোষ্ঠীক মানে ST প্লেন আৰু 3টা জনগোষ্ঠীক ST ভেলী এইটো কেন্দ্ৰীয় পৰ্যায়ৰ ST এটাই অসমত ভেলী আৰু এইটো কিয় কৰা হ'ল আৰু এই কথাটো আমি কৈ আছিলোঁ যে বৰ্তমান জনজাতিক মানে ইয়াত দৰ্শাত কৰিব নালাগে ধ্বংস কৰিব নালাগে আপোনালোকে যদি বনাব বিচাৰিছে কিয় ভেলী নবনায় কিয় ভাগ ভাগি কিয় বনাইছে এই কথাটো আমি চৰকাৰৰ ওচৰত প্ৰশ্ন কৰিছোঁ আৰু চৰকাৰে ইয়াৰ জবাব দিব লাগিব গণতান্ত্ৰিক শান্তিপূৰ্ণ জংগী আন্দোলন চলিবই আৰু জনজাতিসকলে একত্ৰিত হৈছে জনজাতিসকলৰ অস্তিত্বৰ বিপন্ন এই সময়ত আমি একেলগে যুঁজ দি যাম সংগ্ৰাম দি যাম